হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি একচুৱেলি আমি কলা কচুৰ সন্ধানত আহিছোঁ। আজি অলপ থলুৱা খাদ্যৰ বাবে মানে কলা কচু পিছফালে আছে। মানে কলা কচু বোলে বহুত উপকাৰিতা আছে বুলি শুনিছোঁ, আইৰণ থাকে কলা কচুত। চ' আমি সকলোৱে খাব লাগে। চ' এয়া চাওক মাক, এয়া কলা কচু কাটি আছে একদম। আজি চব্জিত একদম ডাবুল হ'ব। কলা কচুটো বহুত উপকাৰী আছে, ধুনীয়া কলা হয় চব্জিখন। এয়া চাওক, দেখিছেনে? কলা কচু একদম। এয়া চাওক কচু, এয়া কলা কচু। এইটো চব্জি বনাম। এইটো বগা কচু, এইটো একচুৱেলি ৰোৱা কচু হয়। এইটো আমি ৰুইছোঁ বাৰু। এইটো ৰোৱা কচু। এইটো মই মানে ভাজিম আৰু এইটো ফ্ৰাই কৰিব আৰু এইটো চব্জিত দিব, সেই কলা কচুটো। চ' গাইজ, আজি আমাৰ বা আহিছে বহুত দিনৰ মূৰত। এয়া দেখিছেনে? গুৱাহাটীৰ পৰা আহিছে তাই গুৱাহাটীত থাকে। চ' আজি মানে তাইক থলুৱা খাদ্য খুৱাম। তাই মানে থলুৱা খাদ্যবোৰ খাই বহুত ভাল পায়। হাই কৈ দিয়া, হাই কৈ দিয়া। মানে বহুত ৰ'দটো, মানে মই মাস্কখন পিন্ধি আছোঁ সেইকাৰণে বহুত বেছি ৰ'দ দিছে। চ' গাইজ, ভিডিঅ'টো চাই থাকিব আজি। চাওক কাটি আছে এতিয়া। এইটো কচু কিন্তু কাটিলেও হাতত নধৰে দেই, এই যোনটো বগা কচুটো আছে। আমাৰ দীপু আহি গ'ল। সি কিবা খাই আহিলে এতিয়া অলপ আগত। আৰু 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 গল্লা চব্জিৰ কাৰণে চবখিনি কুটা ৰেডি হৈ গ'ল। আপোনালোকে চাব নেকি? এয়া চব্জিৰ কাৰণে ৰঙালাও, স্কচ আৰু আলু এনেকৈ লৈছে, চয়াবিন, বুট আৰু এইখিনি কলা কচু, আৰু এইখিনি অনলি ফ্ৰাইৰ কাৰণে। আৰু ইয়াত পিঁয়াজ এইখিনি আদা, নহৰু, জিৰা, ধনিয়া, এইখিনি পেষ্ট হ'ব। হ'ব। চ' এতিয়া প্ৰথমতে চব্জিখিনিৰ কাৰণে এই চয়াবিনখিনি ফ্ৰাই কৰি ল'ব। তাৰপিছত অলপ হালধি এড কৰিব, আৰু আপোনালোকে যিমানখিনি নিমখ খায় সিমানখিনি সোৱাদ অনুসৰি দিব। অলপ পিছতে আমাৰ চয়াবিনখিনি ফ্ৰাই কৰা হৈ যাব। চব্জিখিনিৰ কাৰণে ইয়াত অলপ তেল দিব। তাৰপিছত 2টা শুকান জলকীয়া, আপোনালোকে যিমান খাই দিব, আৰু পিঁয়াজখিনি তাৰপিছত দিব। অলপ সময় ফ্ৰাই কৰিব, আৰু পাঁচফোৰণ দিব 2টামান। তাৰপিছত আৰু যিখিনি মছলা পিচ কৰি থৈছিলোঁ সেইখিনি দিব। তাৰপিছত বুটকেইটা দিব একেলগে, অলপ সময় ফ্ৰাই কৰিব। আৰু কচুখিনি বহাই দিব অলপ পিছত। আৰু কচুখিনি অলপ ভাজা হোৱাৰ পিছত চব্জিখিনি দিব। তাৰপিছত নিমখ দিব সোৱাদ অনুসৰি, আৰু হালধি দিব আকৌ যিমানখিনি খায় সোৱাদ অনুসৰি। তাৰপিছত 15 মিনিটমান ঢাকনখন গুচাই দিব। তাৰপিছত চাব কি ধুনীয়া কালাৰ আহিছে এটা। তাৰপিছত এতিয়া বগা কচুৰ কাৰণে যিখিনি থৈছিল বগা কচু, সেইখিনি এতিয়া ফ্ৰাই কৰিব কেৰাহীটোত। তাৰ কাৰণে 2টা শুকান জলকীয়া দিছে, অলপ জিৰা দিছে, গোটা জিৰা। তাৰপিছত অলপ পিঁয়াজখিনি দিছে, জলকীয়া যিমান খাই সোৱাদ অনুসৰি। আমি অলপ জলকীয়া বেছিকৈ খাওঁ বাৰু। এতিয়া অলপ ফ্ৰাই কৰি দিব। এতিয়া আমি কচুখিনি ভৰাই দিম। কচুখিনি আমি এতিয়া কচুখিনি বহাই দিব। ভৰাই দিম।
এতিয়া আপোনালোকে চব্জিখিনি অলপ জিৰা এড কৰিব পাৰে, গুড়া জিৰা। সেইটো আপোনালোকে অপশ্যনেল দিব পাৰে, আপোনালোকৰ ইচ্ছা আৰু। দেখিছেনে কি ধুনীয়া কালাৰ হৈছে চব্জিখিনিৰ? এনেকৈ বনাই খাবচোন কেতিয়াবা। এতিয়া কচুখিনি দেখিছে অলপমান চালোঁ মানে সিজিছে আৰু। চ' এতিয়া ইয়াত বিলাহীখিনি এড কৰিব। বিলাহীখিনি এড কৰিলোঁ, এতিয়া অলপ ভাজি দিব। আজি মানে ওচৰত বহুত মানে আৱাজ হৈ আছিল, চ' মানে মই এইটো ভইচ কভাৰে কৰি দিলোঁ পিছত। এনেকৈ অলপ ভাজি থাকিব। অলপ ভাজি পেলাই ঢাকনখন দিব। এইফালে আমাৰ চব্জিখিনি হ'বই আৰু বেছি টাইম নাই আৰু। চ' আমাৰ চব্জিখিনি কমপ্লিট ৰেডি হ'ল এতিয়া টেষ্ট কৰাৰ কথা আৰু এইফালে কচুখিনি ঢাকন দিছিলোঁ যে, এতিয়া অলপ গুচালোঁ 10 মিনিটমান দি পেলাই। এইটো কচু অলপ সিজাতে বহুত টাইম লাগি যায়, অলপ মানে টাইমটো লাগে অলপ। চ' আপোনালোকে ঢাকনিখিনি দি পেলাই মানে চাই থাকিব, যাতে মানে দৈ নাযায় আৰু তাতে কড়াইটোত মানে লাগি নধৰে। চেক কৰি কৰি ভাজি থাকিব এনেকৈ। চ' আমাৰ কচুখিনি অলমষ্ট ৰেডি হৈ গ'ল। চ' গাইজ এয়া দেখিছে বা আছে আমাৰ ওচৰত, আমাৰ এচাই বাজনী। আজি বহুত দিনৰ মূৰত ঘৰত আহিছে, কেনেকুৱা লাগিছে ঘৰত আহি? ভালেই লাগিছে। মইতো ভালেই অনুভৱ কৰিছোঁ, মানে আহোঁ এনেকৈ টাইম মিলাই টাইম নাপাওঁ, বহুত বিজি চাকৰি। তথাপি মই টাইমটো মিলাব চেষ্টা কৰোঁ। মই মাহত বা এবাৰ বা দুবাৰ ভিজিট কৰোঁ। চ' সেইকাৰণে গাইজ আজি তাইৰ চব ফেভাৰেট বস্তু বনাইছে, চব থলুৱা খাদ্য বনাইছে। কচু মই বিৰাট ভাল পাওঁ, কচু চজিনা এইবিলাক ফল ফুল। চ' এতিয়া আমি ভাত খাম। আমি ভাতটো খাম, বনাই ৰেডি হৈছে থলুৱা খাদ্য। মোটামুটি। ত' আপোনালোকক দেখাই আছোঁ কি কি খাওঁ। চ' গাইজ এতিয়া আমি ভাত খাবলৈ বহিছোঁ। চাবনে কি বনাইছে আজি বাৰ স্পেচিয়েল চব। চ' কেনেকুৱা হৈছে আমাৰ মেডাম? খাব ষ্টাৰ্ট কৰিছোঁহে, এনেই ভালে লাগিছে চাওক, খাই। মই বেক কেমেৰা কৰি দেখাই আছোঁ আপোনালোকক। এয়া চাওক, দালি খাই দিম। দালি এয়া আছে, আপুনি চাব পাৰে তিতা কেৰেলা। এইটো হৈছে এইবিলাক চব বাৰ ফেভাৰেট আজি। কচু বিলাহী দি বনাইছে। এইটো ৰঙালাও, চয়াবিন, কচু, ক'লা কচু দি চব্জি। আৰু ইয়াত দালি। নেমু টেঙা খাইছে সিহঁতে, মই খোৱা নাই বাৰু, মই নেমু টেঙাটো বেয়া পাওঁ। নেমু টেঙা। চ' মা কেনেকুৱা লাগিছে খাই? বোলে মায়ে বনাইছে ন। ত' গাইজ এতিয়া আমাৰ ভাত পানী খোৱা হ'ল। এতিয়া বাচন ধুইছোঁ, ভিডিঅ' বনাই থাকিলেতো নহ'ব আকৌ, বাচন চাচন ধুব লাগিব অলপ। ত' এইখিনি কৰি আনি চ' গাইজ এতিয়া ভাত পানী খাই কাম চাম কৰি আহিলোঁ অলপ। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।